হাই কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। ভাবিছে ন ক'ত যাম বুলি আজি মই। তো আজি মই ঠাইলৈ গৈ আছোঁ। তো ক'ত যাই আছোঁ আপোনালোকে গম পাব পিছত। তো ভিডিঅ'টো চাই ৰাখিব সম্পূৰ্ণ কৰি। তো বলক আমি গৈ থাকোঁ। তো আমি আহি আছোঁ এতিয়া। তো অলপমান গেলি পূজা পামেই। এখন গেটখন দেখিছে চাগে। তো অলপমান গেলি পামেই। তো ভিডিঅ'টো চাই থাকক একদম সম্পূৰ্ণ। এইখন গেট মানুহ চানুহ এইবাৰ ইমান নাই, মানে কৰোণা না, সেইকাৰণে চবখিনি হৈছে। তো বলকচোন আমি যাওঁ তালৈকে। তো আহি আমি পাই গ'লোঁ এতিয়া পূজাৰ খুলি। তো এতিয়া আমি পূজাত দেখাম কি আছে। তো মোৰ লগত যাই থাকক। তো এইফালেদি যাব লাগিব আমি পূজাত। তো বলক আমি যাই থাকোঁ। তো আমি আহি আছোঁ। তো এইখন মেইন গেটখন। তো এইফালেদি আমি সোমাম এতিয়া। তো এইটো মন্দিৰটো মহিলা পুৰুষ প্ৰৱেশ। এই আমি চব বস্তু আমি সোমাই যাম, বেছি সেই কৰিব লগা নাই। এইফালে কিবা দেখোন বেছি সেই নাই, দোকান চোকান নাই আকৌ। তো আহি আছোঁ আমি। তো একদম আমি মেইন মন্দিৰ পাম। অলপচোন চাওঁ। অলপ আগতে মই কৈছিলোঁ মোৰ লগৰ দুটা বন্ধু আহা বুলি। তো এই দুটা বন্ধু মোৰ। তো আমি দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সমূহ অসমবাসীলৈ। হেপী পূজা। তো আমি মণ্ডপটো দেখাই দিম এতিয়া। তো মানুহ ইমান নাই এইবাৰ। এইটো মণ্ডপটো। এইটো মণ্ডপ। তাহিয়াও কৰি লওঁ মই ফাৰ্ষ্ট। তো অলপ আগতে দেখাই দিছিলোঁ বিল্ডিঙৰ ওপৰত বুলি। তো এতিয়া বিল্ডিঙৰ ওপৰত যাম। তাৰ পৰা অলপমান কিবা দেখাব চেষ্টা কৰিম গোটেই সমগ্ৰ পৰিৱেশটো কেনেকুৱা কি হয় চাবচোন। তো বলক বিল্ডিঙৰ ওপৰত আহিলোঁ। তো ইয়াৰ পৰা আমি অলপমান দেখাব চেষ্টা কৰিম। তো এইটো হৈছে 2 তালা ওপৰত, মানুহ চানুহ নাই। তো ইয়াৰ পৰা অলপমান কিবা দেখাম, চাবচোন কেনেকুৱা কি পায়।
খাই দিওঁ তো আমি সকলোৱে জানোৱে পূজা বুলি এটা মেইন বস্তু কি তো সেই মেইন বস্তুটো হৈছে পূজা বুলি জিলাপিয়ে মেইন গতিকে আমি এতিয়া জিলাপি কিনিব যাম বাহিৰত দেখি তো আমি জিলাপি খাম তো এতিয়া আমি বাহিৰত যাম তো ভিতৰত দেখালোঁ কি আছে কি নাই এইখিনিয়ে আছিল এতিয়া আমি জিলাপি যাম তাৰপিছত আমি আৰু এতিয়া আমি বাহিৰত দেখি আহিছোঁ এয়া বাহিৰৰ দিকে আমি আহি আছোঁ এতিয়া আমি যাম জিলাপি কিনিবা যিহেতু পূজা বুলি জিলাপিয়ে মেইন গতিকে আমি জিলাপি কিনিম আহক আমাৰ মলত যাই থাকক তো এতিয়া আমি কিবা কিবি খাই ল'ম অলপমান ঘূৰি ঘূৰি অলপ ভোক লাগছি ন তো এতিয়া জিলাপি দোকানত আহিছোঁ জিলাপি দোকানত এতিয়া যাম তো বল চাই থাকক গোটেই সম্পূৰ্ণ ভিডিঅ'টো তো এইখনে জিলাপি দোকান তো কিবা কিবি অলপ কিনি লওঁ অলপ আগতে কৈছিলোঁ কিনিম বুলি তো ফাইনেলি কিনি ল'লোঁ জিলাপি আৰু খৰ্মা তো মজাকৈ খাব লাগিব আৰু তো বলক আমি এতিয়া কিনো আৰু বলক তো আমি দোকানত আহিলোঁ তো দোকানৰ পৰা আমি চাওমিন আনিলোঁ এয়া ভিতৰে বহুত গৰম আছিল একেবাৰে আমাৰ আছিল তো এতিয়া আমি চাওমিন খাম চাওমিন খাই পেলাই আৰু ক'ৰবাত যাব লগা আছে তো আজি দেখা নহয় ভিডিঅ'টোত তো নেক্সট ভিডিঅ' এটাত আমি দেখাই দিম কি হয় কি নহয় তো ভিডিঅ'টো চাই থাকিবই তো এই কষ্ট ল'লোঁ ল'লোঁ তো এতিয়া খাই লওঁ খাই লৈ পেলাই ঘৰত যাব লাগিব তো এতিয়া খাই লওঁ চাওমিন আজিকালি ইমান অলপতে 30 টকা 40 টকা এইখিনি যি দেখিছে এইখিনি 30 টকা তাতছে এক পেকেট ঘৰত নি পেলাই ধুনীয়া কৰি খোৱাই ভাল চব ধনী হ'ব আৰু বেপাৰ এহোঁ পুৰা খাই আছে তো মই এতিয়া খোৱাত ব্যস্ত হৈ লওঁ অলপমান তো খাই লওঁ তো আমি আহি এতিয়া দোকান এখন সোমালোঁ দোকানখনৰ আৰু লাষ্ট আৰু ইয়াতে পাণ খাম আমি 3টা পাণ খাম পাণ খাই আৰু ঘৰে ঘৰে যাম আৰু আমি তো পাণটো খাই লওঁ পাণটো খাই লওঁ এতিয়া ঘৰত যাম ঘৰত যাই পেলাই বাই বাই তো গোটেইখিনি দেখালোঁ তো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এই কাষতে আছে নহয় ছাবস্ক্ৰাইব বুলি এটা টিপি দিব হৈ যাব তো বাই বাই